আপোনালোকে বাৰু তামোল গছ বা নাৰিকল গছত ঘূৰণীয়া সেউজীয়া বা বগা পেটচেছ কিছুমান দেখা পাইছে, তেতিয়াহ'লে আপুনি এটা ছেফ এনভাইৰনমেণ্টত আছে। ৱেলকাম টু পাৰিজাত টেইলছ। সেইখিনি হৈছে লাইকেনছ। আজি জানো আহক লাইকেনৰ বিষয়ে। লাইকেন হৈছে শেলাই আৰু ভেঁকুৰৰ সহজীৱিতা। শেলাই এক ধৰণৰ স্বপোষী জীৱ, অৰ্থাৎ ই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে, আৰু ভেঁকুৰ পৰপোষী জীৱ, অৰ্থাৎ ই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। সেইবাবে লাইকেনত শেলাই আৰু ভেঁকুৰ দুয়োটাই একেলগে মিলি থাকে, বন্ধুত্বপূৰ্ণভাৱে থাকে। লাইকেন সাধাৰণতে পলিউশ্যন ফ্ৰী বিশুদ্ধ পৰিৱেশত গ্ৰ' হয়, আৰু সেইবাবে ইয়াক বায়'লজিকেল ইণ্ডিকেটৰ বুলিও কোৱা হয়। লাইকেন মেইনলি 3 প্ৰকাৰৰ হয়। এটা হৈছে ক্ৰাষ্ট'ছ, যি গছৰ বাকলি, চামৰা, শিলত আঠাৰ নিচিনা লাগি থাকে, আৰু এটা হৈছে ফলিঅ'ছ, যি ক্ৰাষ্ট'ছৰ নিচিনাই হয় কিন্তু ব্ৰাঞ্চিং হয়। এটা হৈছে ফ্ৰুটিক'ছ, ইয়াৰ গাত সৰু সৰু কিছুমান গুটিৰ নিচিনা দেখা পায় বা ফ্ৰুটিং বডি দেখা পায়, সেইবাবে ইয়াক ফ্ৰুটিক'ছ নাম দিয়া হৈছে। লাইকেনৰ পৰা বহুতো বায়'এক্টিভ কম্পাউণ্ড উলিওৱা হয়। কিছুমান লাইকেন এণ্টিবেক্টেৰিয়েল হয়, কিছুমান এণ্টিমাইক্ৰবিয়েল হয়। ইয়াৰ উপৰিও লাইকেনৰ পৰা লিটমাছ পেপাৰ বনোৱা হয়। আজি ভিডিঅ' এইখিনিলৈ। যদি ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে তেতিয়াহ'লে